আসসালামু আলাইকুম বন্ধুসকল। আজি মই এটা বিশেষ তাবিজ লৈ আহিছোঁ, যিটো তাবিজৰ কাৰণে আপোনালোকে কেতিয়াবা বহুত টকা খৰচ কৰিব লাগে। ইয়াৰ পিছতো আপোনালোকে লাভান্বিত হ'ব নোৱাৰে। কিন্তু আজি যিটো ভিডিঅ' মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ, সেই ভিডিঅ'টোৰ জৰিয়তে, এই আমলটোৰ জৰিয়তে আপোনালোকে নিশ্চয় লাভান্বিত হ'ব। আজিৰ বিষয়বস্তু হৈছে ভাল পোৱাৰ তাবিজ। আপুনি যদি কোনোবাক ভাল পায় আৰু আপোনাৰ উদ্দেশ্যটো জায়েজ আছে, আপোনাৰ উদ্দেশ্যটো যদি সৎ হৈ থাকে, তেনেহ'লে আজিৰ এই তাবিজটো আপুনি ব্যৱহাৰ কৰিব পাৰিব। কোনো প্ৰেমিক যদি তেওঁৰ প্ৰেমিকাক কাষতে পাব বিচাৰে, তেনেহ'লে আজি মই প্ৰকাশ কৰা তাবিজটো দেওবাৰ, মঙ্গলবাৰ অথবা বৃহস্পতিবাৰে লিখি ঘ্ৰাণ থকা কোনো তেলত ভিজাই, অৰ্থাৎ সুগন্ধি তেল লগাই নিজৰ মুখখন, নিজৰ চেহেৰাখন প্ৰেমিকাৰ ঘৰৰ ফালে ৰাখি যদি জ্বলাই দিয়া হয়, তেনেহ'লে প্ৰেমিকাই আপোনাৰ অনুগত্য স্বীকাৰ কৰিব। বন্ধুসকল, কিন্তু উদ্দেশ্যটো আপোনাৰ জায়েজ হ'ব লাগিব। এনেই বাল ফাই ব্যৱহাৰ কৰি এৰি দিয়া যদি উদ্দেশ্য থাকে, তেনেহ'লে এই তাবিজটো ব্যৱহাৰ নকৰিব, নতুবা আপুনি নিজেই দায়ী থাকিব। আৰু তাবিজৰ তলত মই ইয়াতে লিখি দিছোঁ ফুলান বিন ফুলান, অৰ্থাৎ প্ৰেমিক। ইয়াতে ফুলান প্ৰথম ঠাইত প্ৰেমিকৰ নাম হ'ব, ইয়াতে প্ৰেমিকৰ বাপেকৰ নাম হ'ব। এইটো যেনেকুৱা আছে আলা হুব্বি থাকিব, ইয়াতে প্ৰেমিকা আৰু প্ৰেমিকাৰ মাকৰ নাম ইয়াতে হ'ব। যদি প্ৰেমিকা পুৰুষ হয়, তেনেহ'লে বিন লিখিব, আৰু যদি মহিলা হয় তেনেহ'লে বিনতে লিখিব। এইটো মহিলায়ো কৰিব পাৰিব আৰু পুৰুষেও কৰিব পাৰিব। পুৰুষে যদি কৰে তেনেহ'লে বিন লিখিব, আৰু মহিলাই যদি কৰে তেনেহ'লে বিনতে লিখিব ইয়াতে। আৰু এই তাবিজটো হিন্দু মুছলিম সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে যে অকল মাত্ৰ মুছলিমসকলে ব্যৱহাৰ কৰিব পাৰিব বা অকল মাত্ৰ হিন্দুসকলে ব্যৱহাৰ কৰিব পাৰিব, তেনেকুৱা নহয়। হিন্দু মুছলিম গোটেই এই তাবিজটো ব্যৱহাৰ কৰিব পাৰিব। আজিৰ যিটো তাবিজ মই আপোনাৰ সন্মুখত লৈ আহিছোঁ, এই তাবিজটো আপোনালোকে হয়তো কেতিয়াবা শুনিছে, লজ্জাতুন নিছা নামৰ তাবিজৰ কিতাপ। সেই আদি আৰু প্ৰাচীন আচল লজ্জাতুন নিছা তাবিজৰ কিতাপৰ পৰা মই এই তাবিজটো উল্লেখ কৰিছোঁ, আপোনালোকে ব্যৱহাৰ কৰিব। আপোনালোকে দেওবাৰ, মঙ্গলবাৰ অথবা বৃহস্পতিবাৰে এই তাবিজটো ব্যৱহাৰ কৰিব। যদি এদিনত আপোনাৰ কাম নহয়, 3 দিন ব্যৱহাৰ কৰিব। 3 দিনত যদি নহয় 7 দিন ব্যৱহাৰ কৰিব। 7 দিনত যদি নহয় আপুনি 21 দিন ব্যৱহাৰ কৰিব। অৰ্থাৎ এই তাবিজৰ জৰিয়তে আপোনাৰ কাম সম্পূৰ্ণ হৈ যাব। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।